গোগামুখ মিংমাঙৰ বদতি নামৰ অঞ্চলটোত অৰুণাচলী দুৰ্বৃত্তই নিৰীহ যুৱক 9জনক তেখেতলোকে গুলীয়াই আহত কৰিছে। এনেধৰণৰ ঘটনা এতিয়া সীমা মীমাংসাৰ যোনটো আজিলৈকে সীমাৰ যোনটো বিবাদ আছিলে, অসম অৰুণাচল যোনটো সীমাৰ বিবাদ আছিল, আজিলৈকে কিন্তু কোনো সমাধান নহ'ল। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাৰ তেখেতলোকক অসম চৰকাৰক দাবী জনাই আহিছিলে যে যিখিনি অসম অৰুণাচল সীমান্ত আছে, সীমান্তখিনি অতি সোনকালে তেখেতলোকে এটা মীমাংসা কৰি দিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি প্ৰতি সময়তে আমি দাবী জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা আজিও হোৱা নহয়। 2023 চনৰ 5 জুনতো জয়ৰামপুৰ অঞ্চলৰ 2জন মানুহক গুলীয়াই হত্যা কৰিছে তেখেতলোকে, অৰুণাচলৰ দুৰ্বৃত্তই। এনেধৰণৰ তেখেতলোকে আমাৰ সদায় ককাই ভাই নিচিনা চায়, ককাই কৈ থাকে, ভাই হিচাপে চাবলৈ বিচাৰে। কিন্তু এটা কথা আমাৰ ফালৰ পৰা আমি কৈছোঁ যে কাৰণ কেলৈ তেখেতলোকে কৰি থাকিব, হিংসাত্মকমূলক ঘটনা কৰি থাকিব, আমি সদায় সহ্য কৰি থাকিম নেকি? সহ্য সীমা পাৰ হৈছে কাৰণে আজি আমি এনেধৰণে আমি পথ অৱৰোধ কৰিবলগীয়া হৈছে, যে অৰ্থনৈতিক অৱৰোধ কৰিবলগীয়া হৈছে। কাৰণ এই দুৰ্বৃত্তসকলক যদি কাৰ্য কৰি অতি সোনকালে যদি কাৰ্য কৰি দৃষ্টান্তমূলক শাস্তি নিদিয়ে, কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ লগতে যিমানখিনি TMPK আছে, যেনেধৰণে সংগঠন আছে, কিন্তু সেই সংগঠন কেতিয়াও ক্ষান্ত নাথাকিব। আৰু আমাৰ ফালে এইটোৱে যে অতি সোনকালে তেখেতলোকক কাৰ্য কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। লগতে আপোনালোকে এটা কথা চাওক, ইনাৰলেণ্ড অন্তৰ্জাতিক পাৰপত্ৰ ব্যৱস্থাটো অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জন্মলগ্ন এটা দাবী। কিন্তু আজিৰ দিনলৈকে আমি অৰুণাচললৈ যাবলৈ হ'লে আমাক এটা পাৰ্মিট ল'বলগীয়া হয়, ILP আমি তাত ল'বলগীয়া হয়। কিন্তু আমাৰ অসমত তেখেতলোকে সোমোৱাৰ ক্ষেত্ৰত কিন্তু আজিলৈকে ILP ব্যৱস্থা প্ৰৱৰ্তন আজিলৈকে চৰকাৰে নকৰিলে। কিন্তু আমি আপাততে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ, অসমতো যে ইনাৰলেণ্ড পাৰ্মিটৰ অন্তৰ্জাতিক পাৰ্মিটৰ ব্যৱস্থা কৰিব অসম চৰকাৰ অতিকে আমি আমাৰ ফালৰ পৰা দাবী জনালোঁ। এতিয়াৰ কথাই নহয়, অৰুণাচল প্ৰদেশ হৈছে এটা ৰাজ্য, ভাৰতবৰ্ষৰ এটা অবিচ্ছেদ্য অংগ। 371 আৰ্টিকল 371H, য'ত নেকি হিলছ এৰিয়া, 371 আৰ্টিকল মতে ভাৰত চৰকাৰে অৰুণাচল চৰকাৰক এটা জনজাতিৰ মৰ্যাদা দিয়া আছে। কিন্তু মানুহবিলাক আজিলৈও চিভিলাইজ হোৱা নাই। মই সেই কথাটো আমি বাৰম্বাৰে আগতে উত্থাপন কৰিছোঁ। 1986 য'ত নেকি ভাৰতৰ পৰা এটা জনজাতিৰ মৰ্যাদা পোৱাৰ পাছতো অৰুণাচল প্ৰদেশটো আমি ভাবিছিলোঁ যে ভাৰতবৰ্ষৰ অসমৰ এটা অবিচ্ছেদ্য অংগ বুলি। কিন্তু অৰুণাচলৰ মানুহবিলাক আজিও মানে চিভিলাইজ নোহোৱাৰ কাৰণটো হৈছে যে চাওক, এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে তাত বসবাস কৰি আছে। এই কথাটোক আমি আগৰ পৰাই উত্থাপন কৰি আহিছোঁ। তাত নিৰ্যাতন চলিছে, অসমৰ মানুহ নিৰ্যাতন চলি আছে, অসমৰ মানুহ হত্যা কৰিছে, অসমৰ মানুহক বিদেশী বাংলাদেশীৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে অৰুণাচলৰ মানুহবিলাকে। আজি সীমান্তৱৰ্তী অঞ্চলত আমি কওঁ যে অসমৰ মাটি বিবাদটো সকলোৰে থাকে, কিন্তু কোনোবা নিৰীহ মানুহক এনেকৈ বন্দুকৰ পৰা গুলীয়াই হত্যা কৰাটোক বা বন্দুকৰ পৰা গুলীয়াই দিয়াটোক আমি গৰিহণা দিছোঁ। অকল ধেমাজি জিলাৰ সীমে অঞ্চলৰ কথাটোৱে আমি কোৱা নাই। বিভিন্ন অঞ্চলত ৰায়াং, পাছিঘাট, কি বুলি কয়, জোনাই আৰু অৰুণাচলৰ বিভিন্ন আমাৰ অসম অৰুণাচল সীমান্তমূৰীয়া অঞ্চলবিলাকত এই ঘটনা সদায় ঘটি থকা আমি দেখিবলৈ পাইছোঁ। আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতে এই কাৰ্য যাতে নহয়, এই কথাটোক আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক অতি শীঘ্ৰে বহি পেলাই এটা মীমাংসাত আলোচনা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা, অসমৰ মানুহবিলাকে তাত অৰুণাচলত কাম কৰিবলৈ যায়, হাজিৰা কৰি আছে আৰু চাকৰি কৰি আছে। এতিয়া IPL বিষয়টো ক'ব বিচাৰিছোঁ। IPL বিষয়টো হৈছে এটা অৰুণাচলৰ এটা ইহঁতৰ প্ৰটেক্টেড এৰিয়াৰ অৰুণাচলৰ মানুহবিলাকক এটা সুৰক্ষিত কৰাৰ এটা ব্যৱস্থাহে। কিন্তু অৰুণাচলত সেই IPL ব্যৱস্থাটোকো ইহঁতে এতিয়া গোটেই ভাৰতবৰ্ষৰ এটা অবিচ্ছেদ্য অংগ, ৰাষ্ট্ৰৰ নিচিনাকৈ ব্যৱহাৰ কৰি ভাবি পেলাই ইহঁতে বিভিন্ন অসমৰ পৰা তাত ভ্ৰমণলৈ যোৱা মানুহবিলাকক অত্যাচাৰ কৰিছে, তাৰ পৰা খেদি পঠিয়াইছে। গতিকে আমি ভাবোঁ এই অৰুণাচলৰ মানুহবিলাকৰ মানসিকতা কেনেকুৱা মানসিকতা হ'ব পাৰে। আজিও জংঘলৰ মানুহৰ নিচিনাকৈ আজি মানুহবিলাকে বসবাস কৰি আছে। চিভিলাইজ হোৱা নাই, মানুহবিলাকৰ চিন্তাধাৰাবোৰ উচ্চ মানদণ্ডৰ হোৱা নাই। ভাৰতবৰ্ষৰ পৃথিৱীৰ মানুহে এতিয়া চিন্তাধাৰাবিলাক আগবাঢ়ি গৈ আছে, কিন্তু অৰুণাচলৰ মানুহবিলাকৰ চিন্তাধাৰা এতিয়া নিম্ন কাপৰ হৈ আছে। গতিকে আমি ভাবিছোঁ যিসকলে আমাৰ এই
ধেমাজি জিলাৰ হিমে অঞ্চলত গাঁও অঞ্চলত বস্তিত যিসকলে সীমা বিবাদক লৈ কিনি গুলীচালনা কৰিছিল এই পুলিচ আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰে অৰুণাচল চৰকাৰে কৰায়ত্ব কৰি পেলাই দৃষ্টান্তমূলক দোষী সাব্যস্ত কৰিব লাগে আৰু লগতে যিসকল মানে ইঞ্জুৰি হৈছে মানে গুলীবিদ্ধ হৈছে এইসকলক অতি শীঘ্ৰে ক্ষতিপূৰণ দিবৰ কাৰণে আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক আহ্বান জনাইছোঁ সেই কথাটোৱে আমি ক'ব বিচাৰিছোঁ এতিয়া প্ৰটেষ্টটোৰ কথাটোত আমি ক'ব বিচৰা নাই আগৰ পৰা আমি কৈ আহিছোঁ আগতেও আমি এনেকৈ প্ৰটেষ্ট কৰিছোঁ আৰু আলোচনাত অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ লগত বহুবাৰ আমি ডিছকাশ্যন কৰিছোঁ আলোচনাও বহিছোঁ আৰু বিভিন্ন দল সংগঠন অৰুণাচলতো আছে অৰুণাচলৰ মানুহবিলাকৰ দল সংগঠনৰবিলাকৰ লগতো আমি TMBK AJICP বা অন্যান্য ইয়াত থকা 26টা জনগোষ্ঠীয় সংগঠনেও আমি বহুবাৰ আমি আলোচনাত বহিছোঁ কিন্তু আলোচনা বিফল হৈছে কাৰণ আমাৰ ইয়াৰ অসমৰ পৰা গৈ অৰুণাচলত ড্ৰাইভাৰ কৰা হেণ্ডিমেন কৰা দিন হাজিৰা কৰা মানুহবিলাকক আজিও নিৰাপত্তা প্ৰদান কৰিব পৰা নাই অসম চৰকাৰে অৰুণাচল চৰকাৰে এই অৰুণাচল চৰকাৰক আমি কৈছোঁ গতিকে জংগলী ৰাজটো চলি আছে আৰু জংগলী ৰাজটোৰ কথাটো আমি আজিও মানে ইহঁতে উত্থানৰ কথাটো চিন্তা কৰা নাই আজিও ইহঁতে চিভিলাইজ কৰা নাই আজি বাৰে বাৰে কৈ আছোঁ অৰুণাচল কা जो मैटर है जो मैटर है ये असम में अगर ये सॉल्यूशन का बात नहीं होता है अरुणाचल में जहाँ उन लोग का खुद आदमी लोग सिविलाइज होना पड़ेगा खुद सोचना पड़ेगा कि हम लोग गलती कर रहा है बोल के क्योंकि जहाँ में भी ये सीमा विवाद का बात चल रहा है सीमा विवाद तो कोई बंदूक लेके कोई मीट लेके ये काटने के लिए कोई आता है क्या ऐसा नहीं होना चाहिए तो इसलिए हम लोग बोल रहे हैं कि अरुणाचल सरकार खुद नेगोशिएशन करके ये गवर्नमेंट का साथ में आलोचना কৰি পেলাই মানে সেই বিবাদটো যাতে ভৱিষ্যতে মানে বন্দুক দাও লৈ কিনে যাতে কোনো মানুহক অসমৰ মানুহক নিৰীহ মানুহক নিৰ্যাতন চলাব নোৱাৰে সেই কথাটোক আমাৰ ইয়াৰ জীৱনৰ নিৰাপত্তাটো সদায় নিশ্চিত কৰিব লাগে বুলি আমি আমাৰ ফালৰ পৰা দাবী কৰিছোঁ